কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা দুজন কয়দীৰ পলায়ন। এই ঘটনাই উদঙাই দিছে আৰক্ষীৰ ফুপুলা স্বৰূপ। সমগ্ৰ ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণ কৰি আছে জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তই। কাৰ্বি পাহাৰত ভয়াৱহ পথ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত খুন্দিয়াই নিহত 2 বাইক আৰোহী। ডিমাপুৰৰ পৰা ধনচিৰিলৈ হ'ব লগা 4 লেনযুক্ত পথৰ বাবদ ক্ষতিপূৰণ পোৱাসকলৰ নামৰ তালিকাত নিতৌ ন তথ্য সংযোজন হোৱা পৰিলক্ষিত হৈছে। ক্ষতিপূৰণ পোৱাৰ তালিকাত আছে স্বয়ং ৰাজহ বিভাগৰ কৰ্মচাৰীও। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথম খবৰলৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা দুজনকৈ কয়দী পলায়ন। গামোচা ব্যৱহাৰ কৰি ওখ কাৰাগাৰৰ ওখ দেৱাল পাৰ হোৱাৰ সম্ভাৱনা। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনৰ একমাত্ৰ জিলা কাৰাগাৰৰ পৰা দুজনকৈ কয়দী পলায়নে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাই জিলাখনৰ লগতে অসম আৰক্ষীৰ ফুপুলা স্বৰূপটো উদঙাই দিছে। কাৰাগাৰটোৰ জেইলাৰ ধ্ৰুৱজ্যোতি বৰুৱাৰ অসাৱধানতাৰ বাবে অতুল দেউৰী আৰু চাৰ্চিং ৰংপি নামৰ দুজন কয়দী কাৰাগাৰৰ ওখ দেৱাল ৰঙা গামোচা ব্যৱহাৰ কৰি পাৰ হৈ পলায়ন কৰে। উল্লেখ্য যে এই অপৰাধী দুটা অপহৰণ আৰু ধন দাবীৰ কাণ্ডত জড়িত হোৱাৰ গোচৰত অভিযুক্ত হৈ কাৰাগাৰ জীৱন কটাই আছিল। ব্ৰেকফাষ্ট কৰিবলৈ মানুহখিনি ওলোৱাই 5:30 মানত ওলোৱাই আকৌ সোমোৱাৰ পিছত 9টামান বজাত গা ধুবলৈ ওলোৱা হয়। সেইখিনি সময়ত আমাৰ 2টা কয়দী আমাৰ পলাই যোৱা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আমি হামৰেন থানাত FIR দিছোঁ। গতিকে এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ কাৰণে কোন দোষী কোন নিৰ্দোষী এইটো প্ৰমাণ কৰিবৰ কাৰণে বাকী ইতিমধ্যে SP ডাঙৰীয়া ইতিমধ্যে ব্যৱস্থা লৈছে আৰু আমি ফটো সকলোবিলাক থানালৈ পঠাইছোঁ যাতে সোনকালে মানুহকেইজন কেপচাৰ কৰিব পৰা যায়। কিন্তু ৱাল বগাই গৈছে বুলি আমি সন্দেহ কৰিছোঁ, যিহেতু আমি গভৰ্ণমেণ্টলৈ ইয়াৰ আগতে প্ৰপ'জেল দিছোঁ ৱালকেইটা আৰু অলপ 4 ফুটমান ওখ কৰিব লাগে আৰু জেলখনৰ ৱালসমূহ যথেষ্ট দুৰ্বলো হৈছে ঠায়ে ঠায়ে। গতিকে এতিয়া আমি গভৰ্ণমেণ্টক আকৌ ৰিকুৱেষ্ট কৰিম যাতে ৱালখিনি আৰু সোনকালে যাতে এনহেঞ্চ কৰি দিয়ে। কয়দী দুগৰাকী এজনৰ নাম হ'ল আপোনাৰ অতুল দেউৰী, তেওঁ ফুলচুৰি কেছত আহিছিলে, যিটো ছোৱালী কেছ বুলি কয়, ছেকশ্যন 366, আৰু এজন আছিলে চাৰ্চিং ৰংপি, তেওঁ আৰ্ম কেছত আছিলে, ছেকশ্যন 387 আৰ্ম কেছত। তেওঁ ডিমাণ্ড কৰাৰ কাৰণে ধৰি অনা হৈছিলে। দুইজন আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ আছিলে, এতিয়া কনভিকশ্যন হোৱা নাই। দুয়ো বৈঠালাংছ আৰক্ষীৰ গোচৰত অভিযুক্ত আছিল। বৰ্তমান জিলা আৰক্ষীৰ অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তই এই সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ কৰি আছে। বঠাদলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট, কাট নিউজ। কাৰ্বি পাহাৰৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত চামডিংবে গাঁৱৰ সমীপৰ 34 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। এখন ৰৈ থকা ট্ৰাকক খুন্দিয়াই প্ৰাণ হেৰুৱাই দুজনকৈ যুৱকে। এই সংক্ৰান্তত জানিব পৰা মতে HR 37D6228 নম্বৰযুক্ত ট্ৰাক এখন কাৰিকৰী বিজুতি হোৱাত 34 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা হৈছিল। শুকুৰবাৰে নিশা প্ৰায় 8 বজাত ৰৈ থকা উক্ত ট্ৰাকখনক পিছপিনৰ পৰা AS09F0368 নম্বৰযুক্ত বাইক এখনে তীব্ৰ বেগে আহি খুন্দা মাৰে। লগে লগে ছিটেকি পৰে 2 বাইক আৰোহী। ঘটনাত থিতাতে নিহত হয় বিস্তাৰ বৰুৱা। ডকমকাৰ বন্ধন গাঁৱৰ ক্লিমেণ্ট বৰুৱাৰ পুত্ৰ বিস্তাৰ বৰুৱা আৰু আনজন ডকমকা ডেকাচাঙৰ ফিলিমন খুজুৰৰ পুত্ৰ ছানী খুজুৰ। ইপিনে গুৰুতৰভাৱে আহত ছানী খুজুৰক ডকমকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। যদিও পথতে মৃত্যু ঘটে যুৱকজনৰ। শনিবাৰে পুৱা দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে ৰৈ থকা ট্ৰাকখনকো ডকমকা আৰক্ষীয়ে ইতিমধ্যে ডকমকা থানালৈ লৈ আনিছে ডকমকা আৰু বকলিয়াৰ পৰা ক্ৰমে জেমছ মিলিক আৰু ৰাজু কাথাৰৰ ৰিপৰ্ট কাট নিউজ ডিমাপুৰৰ পৰা ধনচিৰিলৈ হ'ব লগা 4 লেনযুক্ত পথৰ বাবদ ক্ষতিপূৰণ পোৱাসকলৰ নামৰ তালিকাত নিতে ন তথ্য সংযোজন হোৱা পৰিলক্ষিত হৈছে এইবাৰ সংযোজিত নামৰ তথ্যত আছে স্বয়ং ৰাজহ বিভাগৰ কৰ্মচাৰীসকলৰ নাম কম কষ্ট সৰহ উপাৰ্জন এয়ে হৈছে আজি বস্তবাদী সমাজ নাগালেণ্ডৰ ডিমাপুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৈ ধনগিৰি জংচনলৈ নিৰ্মাণ হ'ব লগা 4 লেনযুক্ত পথটোৰ প্ৰস্তাৱে যেন আছিল আলাউদ্দিনৰ চাকি ৰাতাৰাতি ধনী হোৱাৰ সপোনত মগ্ন হ'ল একাংশ লুলু ব্যক্তিসকল নিৰ্মাণ হ'ব লগা পথ এলেকাত থকা শ দুখীয়া তথা সহজ সৰল গৰীব লোকৰ পৰা পানীৰ দামত ক্ৰয় কৰি ক্ষতিপূৰণ প্ৰাপ্তিৰ লিষ্টত নিজৰ নাম তালিকাভুক্ত কৰাই নহয় লাখ লাখ ক্ষতিপূৰণ পাবলৈ সক্ষম হৈছে ডিফুস্থিত ৰাজহ বিভাগৰ একাংশ মণ্ডল তথা চৰকাৰী কৰ্মচাৰীসকল যদিও এই সংক্ৰান্তত বিশ্বস্ত সূত্ৰে লাভ কৰা তথ্যৰ মতে প্ৰকৃততে ক্ষতিপূৰণ পাব লগা দুখীয়া ভূমিৰ মালিকে পোৱা নাই ক্ষতিপূৰণ মানে লগত আপুনি কিনি লৈছে মোক এজন মানুহে সহায় কৰিছে কাৰ মানুহ নাম কি নাম তেখেত আছে দৰ্শন প্ৰ'ৰ ক'ত থাকে সি সেইফালে থাকে সেইফালে থাকে আপোনাৰ কিমান কি কিনিছে আপুনি কিনা নহয় মানে মই তেখেতৰ কাম কৰি দিয়াৰ কাৰণে মোক তেখেতে কি কাম কৰিছে আপুনি কাম কৰিছে তেখেতৰ কাম যিমান গিফ্ট মানে কেনে ধৰণৰ গিফ্ট ইয়াতেতো 6 শিডিউল এৰিয়াটো আপুনিতো ট্ৰাইবেল নহয় হ'লা মই গগৈ আহোম হয় ট্ৰাইবেল নহয় এতিয়াতো আহোম কিন্তু এতিয়া ট্ৰাইবেল খুজি আছে এতিয়া বৰ্তমানতো ট্ৰাইবেল হোৱা নাই ট্ৰাইবেলটো গিফ্ট বা কিবা লিষ্ট ইটো হ'লে নহ'ব কৈছে আৰু তাৰপিছত কৈ আপোনাক কেনে গিফ্ট পালে এইটো বি 1 বিঘা নহয় পুৰা 2 বিঘা সেইটো মানে এইটো পটা বনোৱা সময় আপোনাক মানে পটাটো কোনে বনাই দিছে ইয়াৰ হা দৰ্শনপুৰে বনাই দিছিলোঁ দৰ্শনপুৰ তেখেত এড্ৰেছ ক'ব পাৰিব নেকি আপুনি তেখেতৰ আপোনাৰ খটখটিতে থাকে খটখটিতে থাকে কি কাম কৰে বিজনেছ কৰি থাকে এতিয়া আপুনি আপোনাৰ মাটি 2 বিঘা আছে বোলে এই 2 বিঘাৰ মাটিৰ পৰা আপোনাৰ এতিয়া 4 লেনটো লাগি গৈছোঁ কিমান টকা পাইছে আপুনি 14,44,000 এতিয়া পাইছেনে এই পইচাটো সোমাইছে আৰু এইটো সোমাটো কাউন্সিল অথৰিটি কিবা কৰিছে নে না কেনেকৈ সোমাই গ'ল বস্তুটো এইটো একাউণ্টছ পে' হৈ গৈছে একাউণ্টছ পে' মানেতো কাউন্সিল পৰা কিবা একো এপ্ৰুভেল লোৱা নালাগে এপ্ৰুভেল বস্তুবিলাক হৈ গৈছে কাউন্সিল এপ্ৰুভেল হৈ গৈছে আৰু না কেতিয়া হৈ গৈছে এইটো আমাৰ ছেক্ৰেটাৰীটো কৈ থাকে সি গম নাপায় বোলে দিয়া নাই বুলি কৈ আছে কিবা কৈ আছে এপ্ৰুভেল হৈছে হৈছে না বস্তুটো সেইকাৰণে বেনিফিচিয়াৰীবিলাকে পৰা পাইছে পইচা মানে যিমানখিনি আছে নহয় যিমানখিনি বেনিফিচিয়াৰী আছে তেখেত মানে পোৱা নাই কোনোবা ইয়াৰো অফিচত থকা মানুহবিলাকহে আছে যোনবিলাকে পাইছে আছেতো মেক্সিমামটো ইয়াত ক্ষতিপূৰণ তালিকাত দুখীয়া প্ৰকৃত ভূপতিসকলৰ নামৰ সলনি আছে একাংশ চৰকাৰী কৰ্মচাৰী তথা বিষয়ববীয়াৰ অঙহী বঙহী নাম শেহতীয়াকৈ জানিব পৰা মতে ভূমি তথা ৰাজহ বিভাগৰ কৰ্মচাৰী জ্যোতি প্ৰকাশ গগৈ নামৰ লোকজনেও ভূমিৰ বাবদ ক্ষতিপূৰণ পাইছে 49 লাখ তেওঁ হেনো দৰ্শন ক্ৰ'ৰ নামৰ কাৰাগাঁও নিবাসীৰ পৰা দানসূত্ৰে মাতি লৈছিল 2012 চনতেই আমাৰ সাংবাদিকৰ আগত সদৰি কৰা মতে কেৱল তেওঁৱেই নহয় ৰাজহ বিভাগৰ মণ্ডল ক্ৰমে বীৰেশ্বৰ বসুমতাৰী আস্তিক টেৰাং ৰাজু ৰংচেহন ৰিয়াং টিমুং প্ৰমুখ্য কৰ্মচাৰীও ভূমিৰ বাবদ লাভ কৰিছে ক্ষতিপূৰণ অৰুণ দেক্ষে ৰিপৰ্ট কাট নিউজ লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত ডিফু নেহেৰু কেন্দ্ৰৰ সৌজন্যত ইতিমধ্যে কেইবাটাও স্থানত বিভিন্ন যুৱ সংগঠনে স্বচ্ছ ভাৰত ছামাৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম 1ৰ পৰা অংশ হিচাপে ৰূপায়ণ কৰে
লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত ডিফু নেহেৰু কেন্দ্ৰৰ সৌজন্যত ইতিমধ্যে কেইবাটাও স্থানত বিভিন্ন যুৱ সংগঠনে স্বচ্ছ ভাৰত ছামাৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম একৰ অংশ হিচাপে ৰূপায়ণ কৰে। কাৰ্যসূচী ৰূপায়ণৰ অন্তত অনুষ্ঠিত পুৰস্কাৰ বিতৰণ অনুষ্ঠানত লুম্বাজং পৰিষদ সমষ্টিৰ প্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিৰ্বাচিত ক্লাবসমূহক পুৰস্কাৰ আৰু প্ৰশস্তি পত্ৰ আগবঢ়ায়। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত চাফাই কাৰ্য ঠিকমতে সম্পন্ন কৰিও এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগাব পাৰে যুৱক যুৱতীসকলে। দায়িত্বশীল সমাজকৰ্মী তথা নাগৰিক হ'ব পাৰে। আনহাতে আজিৰ এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত সচেং ইউথ ক্লাব, অৱে চিংৰি ইউথ ক্লাব, এডিল লালাল ইউথ ক্লাব এই ক্লাবসমূহক পুৰস্কাৰ আগবঢ়োৱা হয় 2018 বৰ্ষৰ স্বচ্ছ ভাৰত ছামাৰ ইণ্টাৰ্ণশ্বিপ পাৰ্ট 1ৰ বাবে। গুৱাহাটী লেণ্ডমাৰ্কত 16 জুলাইত অনুষ্ঠিত হৈ যায় 4ৰ্থ সংখ্যক পুলিন দাস বক্তৃতা অনুষ্ঠান। অনুষ্ঠানত অসম ক্ৰীড়া সাংবাদিক সন্থাৰ লোকেন্দ্ৰ প্ৰসাদ সাহুৱে ৰাজ্যত ক্ৰীড়া সম্পৰ্কীয় তথা ক্ৰীড়া ভৱিষ্যতৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়। গুৱাহাটী লেণ্ডমাৰ্কত 16 জুলাইত অনুষ্ঠিত হৈছে 4ৰ্থ সংখ্যক পুলিন দাস বক্তৃতা অনুষ্ঠান। অনুষ্ঠানত অসম ক্ৰীড়া সাংবাদিক সন্থাৰ লোকেন্দ্ৰ প্ৰসাদ সাহুৱে ৰাজ্যত ক্ৰীড়া সম্পৰ্কীয় তথা ক্ৰীড়া ভৱিষ্যতৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়। সভাত বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা, ক্ৰীড়া সংগঠক কল্যাণ দাস, এছিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক লাখা কোঁৱৰ, মেম্বাৰ ছেক্ৰেটেৰী SLC সুবোধ মল্ল বৰুৱা, অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি বিদ্যুৎ কলিতা, ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ আৰু বিষ্ণুৰাম নুনিচা প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star of India. Visit a nearest dealer at Dhanvi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 78200 Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰি মজিয়ালৈ। কাৰ্বি আংলং সংবাদ জগতত এটা নতুন খবৰ। ফুলনিৰ পৰা পোন প্ৰথমবাৰৰ বাবে ইতিমধ্যে প্ৰকাশ পাইছে বাতৰি কাকত চাম্পলিৰ আবিৰ্তা। কাৰ্বি আংলং সংবাদ জগতত এটা নতুন খবৰ। ফুলনিৰ পৰা পোন প্ৰথমবাৰৰ বাবে ইতিমধ্যে প্ৰকাশ পাইছে বাতৰি কাকত চাম্পলিৰ আবিৰ্তা। কাংবুৰা টিমুঙৰ দ্বাৰা প্ৰকাশিত উক্ত বাতৰি কাকতখনে যোৱা বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সদস্য অমৰ সিং টিছ আৰু ফুলনিৰ পৰিষদৰ সদস্য দৰসিং ৰংহাঙে
বাতৰি কাকতৰ এই শুভ উদ্বোধনী অনুষ্ঠানত ফুলনি উপস্বাস্থ্য কেন্দ্ৰৰ বিষয়া তথা চিকিৎসক স্বাৰ্থী ৰংহাং MSc দৰসিং ৰংহাঙৰ পত্নী সাবিনা তেৰণপীৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ গ্ৰামাঞ্চলত অধিকাংশই বাটপথ ভাল নহয় কিন্তু গ্ৰামাঞ্চলেই ডিফু চহৰাঞ্চলতো মাত্ৰ বজাৰ অংশৰ বাদে 2-3 কিলোমিটাৰ ভিতৰলৈ সোমালেই দেখা যায় বজাৰ এলেকাৰ জাকজমকতাৰ বিপৰীতে অতি শোচনীয় ৰূপ এয়া লক্ষীমন মন্দিৰৰ পৰা ৰংমাৰ্চং হৈ ডিফু পলিটেকনিক কলেজলৈ যোৱাৰ পথ খৰালি দিনত কেনেবাকে চলি গ'লেও বাৰিষা আহিলে হৈ পৰে পথটিৰ এই দুৰৱস্থা ডিফু চহৰৰ অন্তৰ্গত এই পথটিৰ বয়স জানিব পাৰিলে আপোনালোকে আচৰিত হ'ব এই পথ নিৰ্মাণ কৰা আজি 33 বছৰ হ'ল দৈৰ্ঘ্য 1 কিলোমিটাৰো নাই গড়কাপ্তানি বিভাগে লক্ষীমন মন্দিৰলৈকে পথ নিৰ্মাণ কৰিছে কিন্তু এই চোৱা পথ আজি 33 বছৰে এইদৰে পেলাই থৈছে পলিটেকনিক কলেজলৈ যাব পৰা বাবে এই পথটি অতি গুৰুত্বপূৰ্ণ সেয়ে স্থানীয় ৰাজ্যৰ দাবী যে সাহিত্য পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগে এই পথ অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে সাৰলংকি টিমুঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ